বিহুৰাণী প্ৰতিযোগিতা 2020 DY 365 হ'ল আগশাৰীৰ এক নিউজ চেনেল আৰু এই নিউজ চেনেলত প্ৰতি বছৰে পতা হয় বিহুৰাণী প্ৰতিযোগিতা আৰু এই বিহুৰাণী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল গীতিমণি বৰগোহাঁই বুলি এজনী 14 বছৰীয়া ছোৱালী আৰু তাই আহিছিল চৰাইদেউ জিলাৰ সাপেখাইতিৰ পৰা আৰু তাই বিহুৰাণীত অংশগ্ৰহণ কৰি সেমি ফাইনেলতো ভৰ্তি হৈছে সেইখিনিলৈতো ঠিকে আছিল যেতিয়া বিহু প্ৰতিযোগী চলি আছিল যেতিয়া বিহু প্ৰতিযোগী চলি থকা অৱস্থাত গীতিমণিয়ে যেতিয়া প্ৰদৰ্শন কৰি উঠে তাৰ পিছত যিজন পুখক আছে আমাৰ জুবলি বৰুৱা বাইদেৱে গীতিমণিক কিছুমান প্ৰশ্ন কৰে অকল গীতিমণি বুলি নহয় প্ৰত্যেকজন প্ৰতিযোগীকে তাই প্ৰশ্ন কৰে যে তোমাক তুমি ক'ৰ পৰা আহিছা তুমি তোমাৰ ঘৰ ক'ত তুমি কি কৰি ভাল পোৱা ঠিক তেনে ধৰণে গীতিমণিকো প্ৰশ্ন কৰিছিল পোনপ্ৰথমে প্ৰশ্ন কৰিছিল তুমি কিয় ইমান ধুনীয়া তাৰ পিছত গীতিমণিয়ে প্ৰশ্নৰ উত্তৰ দিলে যে মই নাজানো তাৰ পিছত প্ৰশ্ন কৰিছে তোমাৰ দেউতাই কি কৰে তাৰ পিছত গীতিমণিয়ে ক'লে মোৰ পাপাই বিজনেছ কৰে ঠিক আছে তাৰ পিছত আকৌবাৰ সুধিলে আমাৰ জুবলি বাইদেৱে সুধিলে কি কাম কৰে তেতিয়া গীতিমণিয়ে কৈ দিলে যে আমাৰ পাপাই গাহৰি কাটে গতিকে পোনপ্ৰথমে আমি সেই দৃশ্যটো অকণমান চাই লওঁ আহক কি বিজনেছ কৰে গাহৰি কাটে আৰু ইমান মৰম লগাকে গৈছে কথাটো সেইটোও যেন মানে খুব তাতো এটা কলা আছে আচলতে গাহৰি কাটেটো কওঁতে খুব ধুনীয়াকে কৈছে পাপাই বিজনেছ কৰে কি বিজনেছ কৰে গাহৰি কাটে এইখিনিতে কেনাটো লাগি গ'ল আৰু সেই আমাৰ পাপাই গাহৰি কাটে বুলি কোৱাৰ লগে লগে যিবিলাক দৰ্শক আছিল যিবিলাক প্ৰতিযোগী আগত বহি আছিল দৰ্শক হিচাপে বহি আছিল সেই সময়ত সেই প্ৰতিযোগীকেইজনে বা যিবিলাক দৰ্শক আছিল তেওঁলোকে হাত চাপৰি মাৰি মাৰি হাঁহিবলৈ ধৰিলে বহুত দুখ লগা কথা কিন্তু হাত চাপৰি মাৰি হাঁহিব লগা একচুৱেলি এইটো কোনো ধৰণৰ কথা নাছিলে তেওঁলোকে অকণমান মাইণ্ড কৰি চালে এইটো কান্দিব লগা এটা বিষয় কিন্তু তেওঁলোকে হাত চাপৰি মাৰি মাৰি হাঁহিবলৈ ধৰিলে এজনে হহা নাই দুজনে হহা নাই তাতে যিমানখিনি এটা প্ৰতিধ্বনিৰ সৃষ্টি হৈছিল হাঁহিৰ কোলাহলৰ সৃষ্টি হৈছিল কিন্তু ইমানখিনি কথা নাছিলে এইটো মাইণ্ড কৰিবলগীয়া কথা যে হাঁহিটো ক'ৰ পৰা আৰম্ভ হৈছিল নিশ্চয় কোনোবা এজন ব্যক্তিৰ পৰা হাঁহিটো আৰম্ভ হোৱাৰ কাৰণে গোটেইখিনি মানুহে মুখত বা হাত তালি বজাই হাঁহিবলৈ আৰম্ভ কৰিলে বেছি সময় নহয় 3-4 ছেকেণ্ড ঠিক আছে এতিয়া কথাটো হ'ল গীতিমণি হ'ল একদম সহজ সৰল কম বয়সীয়া অৰ্থাৎ 14 বছৰীয়া এজনী ছোৱালী এতিয়া পুখকজনে যিখিনি সুধিব তাই সহজ সৰলকৈ উত্তৰ দি যাব কিন্তু কথা হ'ল তাই জুবলি বাইদেৱে যি সুধিছে তাই সৰহকৈ কৈ গৈছে ঠিক আছে কিন্তু তাইৰ মনত কোনো ধৰণৰ সংকোচ নাই লোক ভাৱ নাই সেইকাৰণে তাই কৈ দিলে যে আমাৰ পাপাই গাহৰি কাটে সেইটো একো ডাঙৰ কথা নহয় হাঁহিবলগীয়া কোনো ধৰণৰ কথাই নহয় এতিয়া কথা হ'ল তাই একচুৱেলি নিজৰ পিতৃক শ্ৰদ্ধা কৰে নিজৰ পিতৃৰ যিটো কৰ্মক শ্ৰদ্ধা কৰে তাই যিটো কৰ্ম কৰি আছে তাই যিটো কৰি আছে সেইটোক তাই শ্ৰদ্ধা কৰে সেইকাৰণে তাই লোক ঢাক নোহোৱাকৈ সেইখিনি কথা কৈ দিলে বৰ দুখ লগা কথা হাঁহিছে যে মানুহকেইজনে সেইটো বৰ দুখ লগা কথা কিন্তু এই দৃশ্যটো বা এই কথাখিনিকে গোটেই ছ'চিয়েল মিডিয়াত এতিয়া খলকনিৰ সৃষ্টি কৰিছে গোটেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো গতিকে আপুনি কি ভাবে চাওক একচুৱেলি সেই কথাটো কিমান দূৰ সত্য মানুহকেইজন যে হাঁহিল সেইটো একচুৱেলি তাইৰ পিতৃৰ তাইৰ দেউতাকৰ কৰ্মটোক লৈ হাঁহিছে নে তাই কোৱাৰ কথাষাৰৰ যিটো ধং তাই যেনেকৈ কথা কয় নে সেইটোক লৈ হাঁহিছে সেইটো বৰ চাবলগীয়া কথা মানুহে পটককৈ বেয়া ভাৱ লোৱাটো ভাল নহয় কিবা এটা কাৰণত মানুহখিনিয়ে হাঁহি দিলে কিন্তু একচুৱেলি দেউতাকৰ কৰ্মটোৰ কাৰণে তেওঁ হহা নাই গীতিমণিৰ মাকে ফেচবুকত এটা পোষ্ট কৰিছে সেই পোষ্টটোত কৈছে যে গীতিমণিৰ যিখিনি কথা কোৱাৰ ঢং আৰু তাইৰ যিখিনি
যেনেকুৱাকৈ কথা কয় সেইখিনিক লৈহে একচুৱেলি দৰ্শকখিনি হাঁহি উঠিছিল আৰু বিশেষ গীতিমণিৰ মাকে এইটো কৈছে যে এই গীতিমণিৰ পিতৃৰ কাৰণে পিতৃ কৰ্মটোৰ কাৰণে তেওঁলোকে হহা নাই গীতিমণিৰ মাকে এই কথাটো স্পষ্ট কৰি দিছে আৰু ইয়াত এটা ডাঙৰ কথা সোমাই আছে DY 365 বিহুৰাণী প্ৰতিযোগিতা হ'ল এটা ৰিয়েলিটি শ্ব' আৰু ৰিয়েলিটি শ্ব'ত সদায় কিছুমান প্ৰি প্লেন থাকে আৰু এই প্ৰি প্লেনবোৰ হ'ল আপুনি নিশ্চয় চাইছে কপিল শৰ্মাৰ ভিডিঅ' আপুনি নিশ্চয় চাইছে কপিল শৰ্মাৰ ভিডিঅ'ত কি হয় যিকোনো এটা ভিডিঅ' ক্লিপছ লোৱাৰ পিছতে লগে লগে হাঁহি বা যিকোনো কেনেকুৱা ধৰণৰ কিছুমান ক্লিপছ তাতে সোমোৱাই দিয়ে যাতে দৰ্শকখিনিয়ে এট্ৰাকশ্যন হয় দৰ্শকখিনি যাতে এট্ৰাকশ্যন হয় যাতে টিভিৰ প্ৰগ্ৰামটো যাতে এট্ৰাকশ্যন হয় সেইকাৰণে কিছুমান এনেকুৱা ৰিয়েলিটি শ্ব'ত কিছুমান বস্তু তাতে সোমোৱাই দিয়ে কিন্তু এইটো ঠিক যে সেইখিনি সময়ত যে হাঁহিছিল যে সেইখিনি কিমান দূৰ সত্য সঁচাকৈ হাঁহিছিল নে নাই সেইটো গীতিমণিহে গম পাব গীতিমণিয়ে লাইভ এতিয়ালৈকে দিয়া নাই গীতিমণিয়ে কি কৈছে মই সেইটো জানিব পৰা নাই এতিয়া যদি সঁচাকৈ হাঁহিছিল তেতিয়াহ'লে গীতিমণিকো মই মোৰ ফালৰ পৰা এটা কথা কওঁ যে তুমি লাইভ আহি এই কথাটো প্ৰকাশ কৰি দিয়া যে একচুৱেলি সেনেকুৱা নহয় বা যি হয় যি নহয় সেইটো তুমি ক'ব পাৰা প্ৰিয় বন্ধুসকল এই ভিডিঅ'টো গীতিমণি পোৱালৈকে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক গীতিমণিকো মই এটা কথা ক'ব বিচাৰিছোঁ যে তুমি সেই কথাখিনি কোৱাৰ লগে লগে যিসকল দৰ্শক তোমাৰ আগত বহি আছিল তেওঁলোকে যে হাঁহিছিল সেই হাঁহিটো তুমি কিভাৱে ল'বা তুমি ভুল নকৰিবা তুমি সেই হাঁহিটো তোমাৰ কাৰণে এটা আশীৰ্বাদ আৰু সেই আশীৰ্বাদ তোমাৰ লগত সদায় থাকিব আৰু DY 365ৰ এইবাৰ বিহুৰাণী প্ৰতিযোগিতাত তুমি প্ৰথম হ'বা আৰু সমূহ অসমবাসীক মই জনাওঁ যে DY 365ৰ বিহুৰাণী প্ৰতিযোগিতাত প্ৰথম হ'ব লাগিব এইবাৰ গীতিমণি বৰগোহাঁই আৰু এই গীতিমণি বৰগোহাঁইৰ কাৰণে GB লিখি মোৰ ডিছক্ৰিপশ্যনত এটা নাম্বাৰ আছে সেই নাম্বাৰত SMS কৰি দিব আৰু তেতিয়া গীতিমণি হৈ যাব 2020ৰ বিহুৰাণী গতিকে প্ৰিয় বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটোত যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব গতিকে আজিলৈ ইমানেই আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ